হাই আজি আহিছো আকৌ এটা নতুন ভিডিঅ'লৈ আজি আবেলিৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছো ভিডিঅ'টো প্ৰথম পৰা শেষলৈ চাব যদি ভাল পায় লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিব বলকচোন যাও আজি কি কৰো তাকে দেখুৱাম ভিডিঅ'টো চাই থাকিব এয়া পুচকা বনালো এখিনি ভাজি ললো আৰু এয়া মই আজি পুচকা বনাইছো পুচকাখিনি এনেদৰে ভাজি ললো তাৰ পৰা আলু বইল কৰি এনেকা আলুখিনি পিটিকা কৰি ললো ইয়াত দিলো পিয়াজ আৰু মান ধনিয়া আৰু তেতেলী পানী বনাইছো তেতেলী পানীখিনি মই তেতেলী পানী দিলো আৰু পুচকা পেকেটৰ লগত এটা মছলা পাইছিলো আজি এয়া মটন বনাব ওলাইছো তালকে ভিডিঅ'টো চাই থাকিব ইয়াত মই আদা নহৰু পেষ্টখিনি দি ললো এয়া মাংস আধা কেজি তাৰপৰা এয়া আদা নহৰু পেষ্ট অলপ মঠি লম ইয়াত অলপ তেল দিলো মিঠাতেল আৰু ইয়াত জলকীয়া গুড়ি দিলো অলপ হালধি অলপ দিম নিমখ দি দিছোঁ তাৰপৰা এয়া মিট মছলা অলপ দি দিছোঁ আৰু এয়া জিৰা এয়া গৰম মছলা আৰু ধনিয়া পাউডাৰ ধনিয়া পাউডাৰ দি দিছোঁ এইখিনি ধুনীয়াকৈ মই মঠি ল'ম ধুনীয়াকৈ মঠি পিনে 15-20 মিনিটমান সময় থৈ দিম মই আজি কুকাৰত বনাম মাংস এয়া কুকাৰটো বহাই ললো তাৰপৰা তেল দিম তেল দি এতিয়া পিঁয়াজ এয়া কুটি থৈছিলোঁ পিঁয়াজখিনি দি দিম পিঁয়াজখিনি মই ৰঙা হোৱালৈকে অলপ ভাজি ল'ম এয়া মই ৰঙাকৈ ভাজি ল'লোঁ পিঁয়াজখিনি অলপ ৰঙা হোৱাকৈ তাৰপৰা এতিয়া মাংসখিনি মই দি দিম মাংসখিনি দি অলপমান ভাজি ভাজিব লাগিব অলপমান ভাজি মই আলুখিনি দি দিম কাটি থোৱা এয়া অলপমান ভাজি ল'ম এয়া মই মাংসখিনি ভাজি ল'লোঁ অলপ ভাজি লোৱাৰ পাছত ইয়াত পানী এড কৰিম পানী বেছি নিদিব কুকাৰত পানী বেছি দিলে আপোনাৰ শুকাই নাযায় সেইকাৰণে অলপ দিব মই পানী এড কৰিলোঁ তাৰপৰা নিমখ দিম আন্দাজমতে নিমখ দিম তাৰপৰা 2টা হুইচেল হ'ব দিম মাৰিবলৈ দিম নিমখ দি মই 2টা হুইচেল দিবলৈ দিম এয়া চাওক মাংসখিনি হৈ গ'ল এয়া ধুনীয়া কালাৰ হৈছে এয়া কুকাৰত বনোৱা মাংস খুব ধুনীয়া হয় আৰু সোনকালেও হয় এনেকৈ বনাই খাবচোন আৰু আজিৰ লগত পোলাও অকণ বনাইছিলোঁ পোলাও ৰেচিপিটো নিদিওঁ যিহেতু আগতে দি থোৱা আছে এয়া পোলাও অকণ বনাইছোঁ বেটাই ভাত পানী খাবলৈ মন নকৰে তাকে পোলাও অকণ বনাই দিলোঁ পোলাও অকণ হ'লে অকণমান খায় এয়া আজি কঁঠাল আৰু পিঠাগুড়ি খালোঁ এনেদৰে আৰু এনেকৈ খাবলৈ খুব ভাল পিঠাগুড়ি আৰু কঁঠাল আৰু বতৰৰ ফল বতৰতে খাব লাগে যিহেতু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ভাল পালে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰিব